হাই ফ্ৰেণ্ডছ, আজি মই চলে ভটৰে বনাম। এতিয়া মই ভটৰেখিনিৰ কাৰণে বস্তুখিনি লৈছোঁ। এয়া আটা এবাতি লৈছোঁ মই, এই বাতিটোৱেদি চব মই এইটো বাতিৰে জোখ ল'ম। এতিয়া মই এয়া ময়দা লৈছোঁ। ময়দা মই এতিয়া এই বাতিটোৱেদি দুবাতি ল'ম। এইখিনি মই এতিয়া ভালকৈ চালি ল'ম। এতিয়া মই চুজি লৈছোঁ 4 ভাগৰ 1 ভাগ। এইখিনি মই ভালকৈ মিলাই ল'ম। এতিয়া মই বেকিং চ'ডা লৈছোঁ অকণমান। এয়া মই চেনি দিছোঁ অকণমান। এতিয়া মই নিমখ দিছোঁ। এতিয়া মই এই দৈখিনি দিছোঁ। আপোনালোকৰ যদি কেনেবাকৈ চ'ডা দিয়ে তেতিয়া দৈ নিদিলেও হয়, মই দৈ দিছোঁ। এইখিনি এটা ভালকৈ ফেটি ল'ব লাগিব। এনেকৈ ভালকৈ সানি ল'ব লাগিব। এয়া মোৰ মঠা হৈ গ'ল। আমি ৰুটি যেনেকৈ মঠোঁ আটাটো, তাতকৈ এই ভটৰে বনোৱা আটাখিনি অকণমান কোমল হ'ব লাগে এনেকুৱা। তাত এতিয়া মই অকণমান ঘিউ দি পেলাই এতিয়া ধুনীয়াকৈ এনেকৈ অকণমান ঘিউ লগাই পেলাই এতিয়া মই 2 ঘণ্টামানৰ কাৰণে ইয়াক এনেকৈ ঢাকি থৈ দিম, কাৰণ ইয়াত চুজি আছে, চুজিটো অকণমান ফুলিব। এতিয়া মই চলে বনাম, তাৰ কাৰণে এয়া কাবেলি লৈছোঁ আৰু 2টা আলুও লৈছোঁ। মই কমেও 10-12 ঘণ্টামান কাবেলিখিনি তিয়াই থৈছিলোঁ। এতিয়া মই বনাম। এটা কুকাৰত মই এইখিনি ঢালি দিছোঁ, লগতে নিমখ দিছোঁ। মই এতিয়া বৰ্তমান দিছোঁ 1.5 চামুচ, আৰু দৰকাৰ হ'লে মই দিম। এইটো ডাঙৰ ইলাচি এটা দিছোঁ, ডালচেনি 2 দিছোঁ, আৰু পানী মই সিমানখিনি দিছোঁ যিমানখিনিত এইখিনি সিজি যায়। এতিয়া মই অকণমান লাল চাহ ব্যৱহাৰ কৰিছোঁ কালাৰৰ কাৰণে। এতিয়া মই 4-5টা হুইচেল মৰাই দিম। চলে বনাবৰ কাৰণে মই 2টা পিঁয়াজ লৈছোঁ ডাঙৰ ডাঙৰ, 2টা বিলাহী লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ, আৰু 2টা জলকীয়া। এতিয়া বিলাহী, আদা, নহৰু আৰু জলকীয়া মই একেলগে পেষ্ট বনাই ল'ম, আৰু পিঁয়াজকেইটা মিহিকৈ কাটি ল'ম। মই পিঁয়াজখিনি এনেকৈ হেণ্ড গ্ৰাইণ্ডাৰ এটাত পিচি ল'ম ভালকৈ। এনেধৰণে মিহিকৈ কৰি ল'ম। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ, তাত মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এতিয়া মই শিং অকণমান ব্যৱহাৰ কৰিছোঁ, তাৰপিছত এনেকৈ গোটা জিৰা কেইটামান লৈছোঁ। এতিয়া মই মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই অলপ হালধি আৰু অলপ চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এইখিনিও আমি ভালকৈ ভাজি ল'ম। এতিয়া মই পিচি থোৱা বিলাহীখিনি দি দিম।
এতিয়া নিমখ মই আৰু 1 চামুচ দিছোঁ, কাৰণ আগতে মই দিয়ে থৈছোঁ 1.5 চামুচ নিমখ বইল কৰোঁতে। এতিয়া মই চলে মছলা 1 চামুচ ব্যৱহাৰ কৰিছোঁ, 1 চামুচ আৰু অকণমান দি দিছোঁ। এইখিনি এতিয়া মই ভালকৈ সিজাই ল'ম। মই অকণমান ড্ৰাই আমচুৰ পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিদিলেও নিদিব পাৰে, মই অকণমান ব্যৱহাৰ কৰিছোঁ। এতিয়া মই অলপমান কাবেলি তাৰ পৰা উলিয়াই পেলাই গ্ৰাইণ্ডাৰত পিচি লৈছোঁ, পিচি পেলাই দিছোঁ, তেতিয়া গ্ৰেভিটো অকণমান ডাঠ হ'ব। মই এতিয়া অকণমান কস্তুৰী মেথি এনেকৈ অকণমান গৰম কৰি লৈছোঁ, তাৰপিছত মই অকণমান ইয়াত দি দিম। এতিয়া কাটি থোৱা মই অলপ ধনিয়া দি দিছোঁ। এইখিনি ভজা হৈ গ'ল, এতিয়া মই বইল কৰা কাবেলিখিনি ইয়াত দি দিছোঁ। এতিয়া মই মছলাখিনি কাবেলিখিনি দিছোঁ, এতিয়া অকণমান দেৰি ভাজিম এইখিনি। এতিয়া এয়া ভজা হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া কালাৰটো উঠিছে। এতিয়া মই অকণমান পানী দি দিম ইয়াত। মই এতিয়া এনেকৈ সৰু পেন এখনত অকণমান ঘিউ দিম। এতিয়া মই বেলেগ এটা হিচাপত অকণমান তেল মৰা নিচিনাকৈ মাৰি দিম। মই এনেকৈ ঘিউ অকণমান গৰম কৰি ল'লোঁ, তাত অকণমান পাউডাৰ চিলি পাউডাৰ দি ইয়াক অকণমান আকৌ গৰম কৰি ল'ম। ইয়াত দেখিছেনে এনেকৈ ঘিউখিনিত অকণমান চিলি পাউডাৰ দি গৰম কৰি ল'লোঁ। এতিয়া মই ইয়াত দি দিম। ইয়াত দেখিছেনে এতিয়া হৈ গ'ল। মোৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগিছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া মই এটা পাত্ৰত উলিয়াই অকণমান আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। এতিয়া মই মঠি থোৱা আটাখিনি 2-3 ঘণ্টা থৈ দিছোঁ। এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিম। তাৰ কাৰণে মই ইমানটোমান লাডু লৈ লৈছোঁ, এনেকৈ সৰুকৈ পেৰা নিচিনাকৈ বনাই মই এতিয়া বেলি যাম। মই ইমানকৈ বেলি লৈছোঁ এনেকৈ। এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিম। এতিয়া মোৰ ৰিফাইনখিনি গৰম হ'ল, এতিয়া মই এটা এটাকৈ বনাই যাম। এতিয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে। এয়া দেখিছে, এতিয়া ভটুৰেটো ৰেডি হ'ল। এনেকৈ মই গোটেইকেইটা বনাই ল'ম। দেখিছেনে এইটো কিমান ধুনীয়াকৈ ফুলি উঠিছে। এনেকৈ বনাব, খাই ভাল পাব।